গৰম কেনেকুৱা পৰিছে। আমাৰ আকৌ পুখুৰীটো পানীখিনি অকণমান বেয়া হোৱাৰ বাবে সেইবাবে দেউতাই মেচিন লগাই আকৌ পানীখিনি তুলি দিছে আৰু এতিয়া পালে মাছ 3টা বৰালি মাছ আৰু এতিয়া ৰাতিলৈ আহিলে আমাৰ মানে মৌ বাঁহ পাতিছিলে সেইবাবে মানে মৌ ভাঙিবলৈ আৰু এতিয়া মই মৌ জোল খালোঁ মানে মৌ জোল খোৱা নাই দেই এইবোৰ চাকখনহে চুপি খাইছিলোঁ খাবলৈ কিন্তু বহুত ধুনীয়া আৰু এতিয়া মৌবোৰ আছেই দেখিছে নহয় আৰু মায়ে ইয়াত ধৰিলে পুঠি মাছ আৰু ইমান ৰ'দ মোৰ ভাগৰ মানে আজি পৰীক্ষা পৰা অহাৰ পিছতে অকণমান একদম গাটো বেয়া লাগি গৈছে যিহে ৰ'দ দিছে আপোনালোকৰ পিনে গৰম কেনেকুৱা আমাৰ পিনে কিন্তু তামাম গৰম দিছিলে সেইবাবে মানে মৌ ধৰি নিলে মানে মৌ তাৰপিছতে এতিয়া মানে গছজোপা ভাগি থাকিলে দেখিছে নহয় আৰু তাতে এতিয়া অকণমান চৰাই পোৱালি আছে বুলি কৈছিলে ভাই ক'তা মৌ আছে নি এইকেইটাৰ মানে মাক নাই সেইবাবে দেখিছে নহয় মাকজনী চাগে কিবা আনিবলৈ গ'ল আৰু আমি সেইখিনিতে থৈ দিছোঁ মানে পানীত পৰি আছিলে সেইকাৰণে পানীৰ পৰা উঠাই দিলোঁ যাক মানে এতিয়াও আছে কিন্তু আজিলৈ বাই ভিডিঅ'টো কেনে পালে